বেচনৰ দালি বনালোঁ। যদি বেচনৰ দালি খাই পোৱা নাই খাই চাবচোন, বৰ সোৱাদ লাগে। বেচনৰ দালি বনাম। চাহ চামুচেৰে 2 চামুচ বেচন লৈছোঁ। বিলাহী, পিঁয়াজ, ধনিয়া কাটি লৈছোঁ এইখিনি। পাঁচফোৰণ আৰু জিৰা লৈছোঁ। গছৰ জলকীয়া 2টা আনি কাটি ল'লোঁ। হ'ব, বেছি কথা নকওঁ, এনেকৈ দেখাই দি যাম। বিলাহীখিনি গলি গ'ল, বেচনখিনি দি দিওঁ। বেচন, বিলাহী আৰু পিঁয়াজ ভাজি হ'ল। গৰম পানী দি দিম এতিয়া। অকণমান পানী যাতে কেনেকৈ ফুলি আহিছে, ইয়াতে আৰু অলপ পানী দি দিম। দেখিছে 2 চামুচ বেচনতে কেনেকৈ ফুলি আহিছে। এতিয়া পানী দি দিম অলপ। বেচনৰ দালি হৈয়ে গ'ল। কেঁচা ধনিয়াৰ পাত,